Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। ৰাতি এটা পাইছে এতিয়া অলমোস্ট এটা ভিডিও বনাব লগা হ'ল। অলপমান সমস্যা হৈ আছে বুলি তিনজনমান ষ্টুডেণ্টে মেছেজ কৰিছিলে, মোৰ লগৰজনেও কৈছিলে। যি হওক বাৰু, আগতে আজি 10 জানুৱাৰী, এতিয়া 11 হ'ল বাৰু। এপইণ্টমেণ্ট দিলে গ্ৰেড 3, গ্ৰেড 4 9 তাৰিখে দিলে। তো আমাৰ যিসকল ষ্টুডেণ্টে পৰীক্ষাটো কোৱালিফাই কৰিবলৈ সক্ষম হৈছিলে, এপইণ্টমেণ্ট পালে। আমি আকৌ এবাৰ আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ কাৰণে বিহুৰ পিছত জইনিং কৰাৰ দিন আহিব, জইনিং কৰিবলৈ কৈছে। তো জইন কৰিব সকলোৱে। ডকুমেণ্টছৰ ক্ষেত্ৰত যি লাগে এটা ভিডিঅ' মই যিমানখিনি পাৰোঁ বনাম। সকলো ক্ষেত্ৰতে যদিও বেলেগ বেলেগ হয়, সকলোৰে কাৰণে যদিওবা বেলেগ বেলেগ ডকুমেণ্টছ সকলো অফিচৰ ক্ষেত্ৰত থাকে। চেকলিষ্ট PWD যিখিনি আছে, মই যিখন চেকলিষ্ট মই পাইছিলোঁ, মই PWD যিহেতু কৰি আছোঁ চাকৰি, তো আমাৰ তাতে ভেৰিফিকেশ্যনলৈ যেতিয়া আহিব আমি চেক কৰিব লাগিব। তাতে যিখন চেকলিষ্ট আমাক দিয়া হৈছে সেইখন মই অলৰেডি দিছোঁ লিষ্ট এখনৰ সৈতে গোটেই কেণ্ডিডেটছৰ। PWD গ্ৰুপটোত শ্বেয়াৰ কৰিছোঁ। তেনেকৈ হয়তো চব ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ হ'ব। গতিকে তাৰ কাৰণে ৰেডি হওক। বিহুৰ সমানে যিখিনি ডকুমেণ্টছ লাগে অকণমান সেইখিনিও গোটাওক, যাতে বিহুৰ পিছতে আপোনালোকে জইন কৰিবলৈ ৰেডি থাকে। অলদৌ আপোনালোকে 28 তাৰিখলৈকে জইন কৰিব পাৰিব, কোনো সমস্যা নাই। কোনো ছিনিয়ৰিটি জুনিয়ৰিটিবিলাক কথা নাই। খালি দেৰিকৈ জইন কৰিলে সেই চেলাৰী সেই দুদিনৰ কমকৈ পাব। বাকী কোনো সমস্যা নাই। বোলে মই ছিনিয়ৰ হৈ যাম, জুনিয়ৰ হৈ যাম, তো নিজৰ সুবিধা হিচাপত 28ৰ ভিতৰত জইন কৰিলেই হ'ল। ডকুমেণ্টছখিনি ধুনীয়াকৈ ৰেডি কৰি লৈ পেলাই। এতিয়া সমস্যা যিটো পোৱা বুলি কৈছে তিনিজনমান ষ্টুডেণ্টে, আৰু মোৰ লগৰ এজনৰ হৈছে, মই নিজেও তেওঁৰ নাম্বাৰটো মাৰি চাইছোঁ, দেখা নাই। তাতে এইখন পেজটো এটা চাগে দেখা নাপাবই, যিটো পেজত উল্টা হৈ যাব চাগে, দিয়া হৈছিলে কেণ্ডিডেট লগ ইন য'ত চাবলৈ দিয়া হৈছে এপইণ্টমেণ্ট ডাউনলোড কৰিবৰ কাৰণে, যিখিনি অনলাইন দিছে তেওঁলোকৰ কাৰণে। ইয়াতে চিলেক্ট কৰিব লাগে গ্ৰেড 4, দেন ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব লাগে। যি ডিপাৰ্টমেণ্ট চিলেক্ট কৰিলে দেন ৰোল নাম্বাৰটো লিখিব লাগে, এডমিট চাই লিখিলে, দেন ডেট অফ বাৰ্থ দিব লাগে, দিলে। তাৰপিছত যেতিয়া লগ ইন এণ্ড ডাউনলোড বুলি অপশ্যনটো আছে তাত ক্লিক কৰা হয়, তাতে ইনভেলিড ৰোল নাম্বাৰ অৰ ডেট অফ বাৰ্থ প্লিজ চেক ইয়ৰ ক্ৰেডেঞ্চিয়েলছ বুলি আহে। ঠিক আছে, মানে ৰোল নাম্বাৰ আৰু সেই যে ডেট অফ বাৰ্থটো যে দিয়ে ইয়াতে, সেইটো ভুল বুলি আহে। শুদ্ধকৈ দিয়াৰ পিছতো 100% শুদ্ধকৈ দিয়াৰ পিছতো ভুল বুলি সেইটো আহে। তো এই প্ৰব্লেমটোৰ পিছত বহুতে ভয় খায়, এপইণ্টমেণ্ট 1 ঘণ্টা 2 ঘণ্টালৈকে ডাউনলোড কৰিব পৰা নাই, কি হ'ল। তো মোৰ অফিচৰ এজন কলিগৰ, তেওঁ DSCত পাইছে এবাৰ। তেওঁৰ হৈছিলে এই সমস্যাটো প্ৰথমে, তাৰপিছত তিনিজনমান ষ্টুডেণ্টৰ মই সেই সমস্যাটো পাইছোঁ। তো মোৰ লগৰজনে একচুৱেলি মোক ক'লে যে হোৱা নাছিলে, মই ডাউনলোড কৰিছিলোঁ নহ'লে। তেওঁ তাতে জন্ম যিটো মাহ আছিলে সেইটো আছিলে জুলাই। ঠিক আছে, 1 জুলাই 1992 আছিলে। তো তেওঁ পিছত সেইটো কি কৰিলে, তেওঁ মাথালৈ আহিলে নাজানো কথাটো, 1 জানুৱাৰী কৰি দিলে। ঠিক আছে, 1 জানুৱাৰী কৰিলে 1992 কৰি দিলে। তো তেতিয়া তেওঁ ডাউনলোড হৈ গ'ল। মানে তেওঁলোকে যিসকলে পুট আপ কৰিছে ডেট অফ বাৰ্থটো ভুল কৰি পেলাই পুট আপ কৰিছে, আৰু সেইটো কাৰণে এই সমস্যাটো হ'ল। এনেকুৱা এটা বেলেগ এটা কেছ কওঁ মই। OBC এপইণ্টমেণ্ট পাইছে কোনোবাই, OBC কেটেগৰী, তেওঁক OBC T টাইপত ভৰাইছে, আৰু OBC T টাইপৰ কথা এটা লিখা আছে যে তেওঁলোকৰ কেতিয়া হ'ব, 12 জানুৱাৰীত এপইণ্টমেণ্ট দিব। গতিকে আজি যিজন ল'ৰাই ইয়াতে ক্লিক কৰি আছে তেওঁ পোৱা নাই, কাৰণ আজি 12 জানুৱাৰী হোৱাই নাই। OBC T টাইপত তেওঁক ভৰাই দিছে, কিন্তু তেওঁ OBC T টাইপৰ নহয়, তেওঁ অনলি OBC। তো সেইটো এটা সমস্যা। এনেকৈ কেটেগৰীক লৈ পেলাই আৰু এটা প্ৰব্লেম, আৰু এজনৰ একে সেই ডেট অফ বাৰ্থৰ সমস্যাটো মই পাইছিলোঁ। তো এইকেইটাৰ কাৰণে বহুত ষ্টুডেণ্ট আপোনালোকৰ মাজত যদি আছে কোনোবা চিনাকি, কোনোবা এনেকুৱা হৈছে ন, কোনোবা ভয় খাইছে যে মোৰ এপইণ্টমেণ্টখন অহা নাই, কি হ'ব। একো টেনশ্যন ল'ব লগা নাই। এনেকুৱাই কিবা ভুল হ'ব আপোনালোকৰো, আপোনালোকে ডিপাৰ্টমেণ্টৰ যিটো ফোন নাম্বাৰ আছে, ক'ৰবাতো পাব, স্কিল টেষ্টৰ সময়ত ফোন নাম্বাৰ আছিলে, অনলাইন কৰিবলৈ চালে পাব। তাতে গৈ আপোনালোকৰ যিটো ফোন নাম্বাৰ আছে ডিপাৰ্টমেণ্টৰ, যোনে কৰিছে, য'ৰ পৰা ৰিক্ৰুটমেণ্টটো হৈছে, সেই তাৰ পৰা আপোনালোকে এটা কল কৰি পেলাই সুধি লওক যে মোৰ এনেকুৱা সমস্যা হৈছে, বা চাই দিয়ক কি হৈছে। তেতিয়া আপোনাৰ ৰোল নাম্বাৰটো তেওঁলোকে ল'ব, ডেট অফ বাৰ্থটো ল'ব, যি লাগে ডিটেইলছ লৈ পেলাই, এপ্লিকেশ্যন নম্বৰ লাগিলে ল'ব, লৈ পেলাই চেক কৰিব যে কি সমস্যা আছে। তো এনেকুৱা গাফিলতি আচলতে হ'ব নালাগে। যদিও বা বহুতখিনি ডিপাৰ্টমেণ্ট আছে অলপ প্ৰব্লেমেটিক হৈছে বস্তুবিলাক, যিমানখিনি চেষ্টা কৰিছে কৰিবলৈ, তথাপিও এনেকুৱা ভুল হোৱাটো উচিত নহয় আচলতে। কাৰণ ষ্টুডেণ্টখিনি বহুত এটা টেনশ্যনত আহি যায় আৰু পেনিক হৈ যায়, বিশেষকৈ এই সময়ত যেতিয়া চবেই নিজৰ ডিপাৰ্টমেণ্ট দেখা পাই আছে, নিজৰ ক'ত পষ্টিং হৈছে সেইবিলাক চাই আছে, সকলোৱে চাবলৈ মন যায়। এটা ৰিজাল্ট চোৱাটো তেনেকুৱা এটা পৰিৱেশ আজি 9টা বজাত। গতিকে সেই তেনে ক্ষেত্ৰত যদি ষ্টুডেণ্টজনে 1 ঘণ্টা 2 ঘণ্টালৈকে 9টা বজাত দিয়া বস্তুটো 10টা 11টালৈকে চাবই পৰা নাই, কেৱল সকলোবিলাক শুদ্ধকৈ দিয়াৰ পিছতো তেওঁৰ ইনভেলিড ৰোল নাম্বাৰৰ ডেট অফ বাৰ্থ বুলি আহিছে, তো তেওঁলোকে বহুত পেনিক হৈ গৈছে। তো সেইটো ডিপাৰ্টমেণ্ট ফালৰ পৰা যোনে এইটো চলাইছে তেওঁলোকে অলপমান এইবিলাক গুৰুত্ব দিব লাগে, ভালদৰে কৰিব লাগে। মই ভাবোঁ আগলৈ যাতে এনেকুৱা নহওক সেইটো আশা কৰিম। আৰু যদি কাৰোবাৰ কিবা এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে অকণ বুজাই দিব, টেনশ্যন ল'ব লগা নাই। অফিচত ফোন কৰি পেলাই সুধিলে পাই যাব, বা যদি হৈছে বহুতৰ এতিয়ালৈকে হয়তো প্ৰব্লেমবিলাক চল্ভ হৈও গৈছে। তো এইখিনি আছিলে এই যিটো খেলি মেলি হোৱা বুলি কৈছিলে, মই এটা এৱাৰনেছ হিচাপে ভিডিঅ'টো বনালোঁ, যাতে কোনো পেনিক নহয়। ঠিক আছে, এইখিনি কথা। বাকী যিসকলে নতুনকৈ ADRE এপ্লাই কৰিছে, আকৌ এবাৰ ADRE দিম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে আমি ওৱান ষ্টপ সলিউশ্যন এইটো কোৰ্চ আমাৰ লৈ আহিছোঁ, য'ত আপোনালোকে অহাবাৰ ADRE ক্লিয়াৰ কৰিবৰ কাৰণে যি লাগে চব কৰা হ'ব। আমি 110% এইটো কোৰ্চত দি আছোঁ টিচাৰ্ছখিনিৰ ফালৰ পৰা, কাৰণ 8জন টিচাৰ আমি পঢ়াই আছোঁ ইয়াতে। মই পঢ়া নাই, পঢ়াব ষ্টাৰ্ট দিম বাৰু, হিষ্ট্ৰী পঢ়াম মই। তো আমি কৰি আছোঁ, আপোনালোকে আপোনাৰ ফালৰ পৰা 100% দিব নালাগে, 70-80% দিয়ক কমচে কম, একদম ADRE টপ ৰেংকত আহি যাব। এনেকুৱাকৈ ক্লাছ চলি আছে, আপোনালোকে নিজৰ 70-80% দিলেও ADRE মানে ৰেংক 1ত আহি যাব পাৰিব, কাৰণ ইমান ধুনীয়াকৈ পঢ়াই থকা হৈছে, আমি আমাৰ ফালৰ পৰা দি আছোঁ। তো গতিকে মই বহুত ডিটেইলছত কৈ নাথাকোঁ, যি লাগে ADRE কাৰণে গোটেইখিনি আছে, GK, মেথছ, ইংলিছ, ৰিজনিং, কাৰেণ্ট এফেয়াৰ, একো বাকী নাই ইয়াতে। সকলোবিলাক যি লাগে গোটেইখিনি ADRE পৰীক্ষা, ৰিটেন পৰীক্ষাৰ কাৰণে আমি ইয়াতে দি থৈছোঁ। মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি ক্লাছেছ আমাৰ অলৰেডি চলি আছে। আপোনালোকৰ যিখিনি ক্লাছ হৈ গ'ল সেইখিনি ক্লাছ ৰেকৰ্ডেড ফৰ্মত আছে, ধুনীয়াকৈ ক্লাছ নাম্বাৰিং কৰা আছে, ফল্ডাৰ বনোৱা আছে, মেথছৰ বেলেগকৈ ফল্ডাৰ, GK বেলেগকৈ ফল্ডাৰ, ৰিজনিঙৰ বেলেগকৈ ফল্ডাৰ, ইংলিছৰ বেলেগকৈ ফল্ডাৰ বনোৱা আছে। তাত গৈ যিখিনি ক্লাছ হৈ গ'ল, ক্লাছ 1ৰ পৰা চাই গ'লে হ'ল, ধুনীয়াকৈ পঢ়িবলৈ হ'ল। পৰীক্ষালৈ সময় আছে, আমি বহুত স্পীড কৰা নাই। কোৰ্চটো আপোনালোকে ল'ব পাৰিব, লোৱাৰ পিছত হোৱাটছএপ এটা গ্ৰুপৰ লিংক পাব নটিছ বৰ্ডত, তাৰ পৰা আপোনালোকে হোৱাটছএপ গ্ৰুপটো জইন কৰিলে লাইভ ক্লাছ কেতিয়া হয় সকলোখিনি আপডেট পাই থাকিব। কেনেকৈ ল'ব কোৰ্চটো, এইটো আমাৰ প্ৰিষ্টাডি এপ গুগল প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব,
ফোন নম্বৰ দি লগইন কৰিব লগইন কৰাৰ পিছত ওপৰতে এখন ADRE বেনাৰ এখন দেখাই পাব তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ অকণমান চালে বাই নাও বাটন দেখা পাব তাত বাই নাওত ক্লিক কৰি পেলাই পে'মেণ্ট কৰি পেলাই কোৰ্চটো এনৰোল কৰিব এগেইন কৈছোঁ হোৱাটছএপ গ্ৰুপটো জইন কৰিব আৰু ধুনীয়াকৈ ক্লাছবিলাক আজিৰ পৰা বা কালিৰ পৰা যেতিয়াৰ পৰা কৰে ষ্টাৰ্ট কৰিব পাৰিব যদি আপোনালোকে অহাবাৰ এনেধৰণে এপইণ্টমেণ্ট ল'বলৈ বিচাৰে তেতিয়াহ'লে যদি কিবা অসুবিধা পায় আপোনালোকে এই ভিডিঅ'টোৰ লিংক কমেণ্ট ছেকশ্যনত এটা লিংক দিয়া থাকিব ফাৰ্ষ্ট কমেণ্টত পিন কমেণ্ট কৰি পেলাই সেইটোত ক্লিক কৰি পেলাই চালে গম পাব যে কেনেকৈ কোৰ্চটো ল'ব লাগে আদাৰৱাইজ কিবা থাকিলে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে আপোনালোকে তেতিয়াও হেল্প পাই যাব চ' আজিলৈ এইটো ভিডিঅ' ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ